হেল্ল' গাইজ, এয়া দেখিছেনে পকা পকা আম। আজি আম খাব লৈছোঁ। এয়া এজন ভিনদেউৱে তেওঁলোকৰ ঘৰৰ আম দি থৈ গৈছিলেহি। আমাৰ ঘৰত আম গছ নাই, যিহেতু আমৰ বতৰ, খোৱা মজাই বেলেগ হ'ব। বহুত দিনৰ মূৰত আম পালোঁ, সেইকাৰণে এয়া দেখিছে জলকীয়া নিমখ দি বোলো খাওঁ, তাকে ভাবি আমকেইটা গুচাই লওঁ ৰ'ব। এয়া হৈ গ'ল আমখিনি গুচাই মেলি, এতিয়া চকলা কাটিব লাগিব। এয়া দেখিছেনে আমকেইডোখৰ কাটি হৈ গ'ল। চকলীয়াই গোটেইকেইটা আম কাটি ল'লোঁ। তাৰপিছত ইয়াত নিমখ আৰু জলকীয়া সানি পিনি খোৱাহে কথা আৰু। মই কিন্তু আম খাই বিৰাট ভাল পাওঁ। আপোনালোকে কোনে কোনে ভাল পায় কমেণ্ট এটা কৰি জনাবচোন মোক। এয়া দেখিবলৈ পাইছে আম কাটি মেলি হৈ গ'ল। এতিয়া খাব লাগে আৰু। এডোখৰ টেষ্ট কৰি চাওঁ, মোৰ মুখৰ পানী পৰিয়ে আছে। সঁচাকৈ আমকেইটা খাবলৈ বহুতেই টেষ্টি হৈছিলে। আপোনালোকে বাৰু কোনে কোনে ভাল পায় মোক কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব।